353 বৰ্ষত ভৰি দিয়া মায়ঙৰ ঐতিহাসিক গোসাঁইঘৰ মেলাৰ আজি দ্বিতীয় দিন। এয়া পঞ্চগোসাঁইক হাতীমূৰীয়াস্থিত বামুণ গোসাঁই থানলৈ এনেকৈ শোভাযাত্ৰা কৰি অনা হয় আৰু ইয়াতে নাম প্ৰসংগ হয় সমজুৱাকে। এয়া ৰজা সহিতে ৰাজ পাৰিষদ। মায়ঙৰ প্ৰাচীন ৰাজধানী বুঢ়ামায়ঙৰ কাৰ্বি লোকসকলে এইদৰেই পঞ্চগোসাঁইক শোভাযাত্ৰা কৰি এই থানলৈ লৈ আহে আৰু ইয়াৰ বিদায় পৰতো তেওঁলোকে আকৌ এনেকৈ শোভাযাত্ৰা কৰি তেওঁলোকৰ জাতীয় সাজ আৰু বেশভূষাৰে এনেকৈ শোভাযাত্ৰা কৰি মায়ঙৰ কেঁচাহেট থানলৈ বৰ্তমান যি তিনিআলি মায়ং তিনিআলি পবিতৰালৈ যোৱা পথত আছে তালৈ তেনেকৈ আকৌ সেইখিনিলৈ এনেকৈ শোভাযাত্ৰা কৰি তেওঁলোকে পঞ্চগোসাঁইক বিদায় দি পুনৰ বুঢ়ামায়ঙলৈ গুচি যায়। আজি দ্বিতীয় দিন। পাঁচোজনা গোসাঁইক মায়ঙে ৰাইজে পঞ্চগোসাঁই হিচাপে এক বিশেষ মান্যতা দি আহিছে। যিকোনো আধুনিক অনুষ্ঠানত পঞ্চগোসাঁইক মায়ঙে ৰাইজে স্মৰণ কৰে। ৰজা সৰস্ব সিংহ মায়ঙৰ 10জনা ৰজা। সৰস্ব সিংহৰ ৰাজত্বকালতেই সৰু ৰজা প্ৰেমচন্দ্ৰ সিংহ আৰু কেইজনমান বিশ্বাসী বিষয়া সহিতে ৰজাই তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল আৰু তেতিয়াই নৱদ্বীপৰ পৰা এই পাঁচোগৰাকী গোসাঁই মূৰ্তি আনি আজি এইদৰে 353 বছৰ ধৰি মায়ং গোসাঁই উলিয়া মেলা আৰু গড়ভঙা উৎসৱ অতি উলহ মালহেৰে উদযাপিত হৈ আহিছে। এয়া বুঢ়ামায়ঙৰ কাৰ্বি লোকসকলে এইদৰে তেওঁলোকৰ জাতীয় পোছাক পৰিধান কৰি তেওঁলোকৰ নৃত্য ভংগীমাৰে পঞ্চগোসাঁইক মায়ং তিনিআলিস্থিত কেঁচাই খাইট থানলৈ আগবঢ়াই নিয়ে আৰু কাইলৈ মায়ং গোসাঁই উলিয়া মেলাৰ তৃতীয় তথা অন্তিম দিন আৰু অন্তিম দিনা কাইলৈ ৰজা ঘৰৰ পৰা ৰজা সহিতে ৰাজ পাৰিষদ তথা মন্ত্ৰীবৰ্গই পঞ্চগোসাঁইক লৈ শোভাযাত্ৰা কৰি প্ৰায় 6 কিলোমিটাৰ পথ ৰজা মায়ঙৰ পৰা বুঢ়ামায়ঙলৈ। বুঢ়ামায়ং যি মায়ঙৰ প্ৰাচীন ৰাজধানী আৰু ইয়াৰ পৰম্পৰা আজি 353 বছৰ ধৰি এনেকৈ চলি আহিছে। এয়া মায়ঙৰ ৰজা তৰণীকান্ত সিংহ, এয়া ডেকা ৰজা সহিতে মন্ত্ৰী বিষয়া আৰু বাংঠাৰ ৰজা আৰু এনেকৈ কাইলৈ তৃতীয় দিন এনেকৈয়ে শোভাযাত্ৰা কৰি বুঢ়ামায়ঙলৈ যাব আৰু তাত এখন মেলা বহে আৰু তাত সেই বুঢ়ামায়ঙৰ পৰা আনি আকৌ কাইলৈ যেতিয়া আকৌ পঞ্চগোসাঁই আকৌ নিজৰ গৃহলৈ আহিব তাত গড়ভঙা উৎসৱ অনুষ্ঠিত হ'ব।